নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ লগতে অসমৰ প্ৰত্যেকগৰাকী জনাতনৰ এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ 2022 বৰ্ষৰ পিছতে অৰ্থাৎ 2023 পৰা নাথাকে মেট্ৰিক পৰীক্ষা এই মুহূৰ্তত জনাইছো এক খুবেই গুৰুত্বপূৰ্ণ খবৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি সন্দৰ্ভত শিক্ষামন্ত্ৰী ৰনুজ পেগুৰ এক গুৰুত্বপূৰ্ণ মন্তব্য কৈছে দেওবাৰ দৰং জিলাৰ বৰৰাংগাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীৰ মুকলি সভাত উপস্থিত হৈ শিক্ষামন্ত্ৰী ৰনুজ পেগুৱে আৰু উক্ত অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যত নতুন শিক্ষানীতি বলবৎ সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ এক গুৰুত্বপূৰ্ণ মন্তব্য কৈছে দৰং জিলাৰ বৰৰাংগাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীৰ মুকলি সভাত উপস্থিত থাকে ৰনুজ পেগু আৰু শিক্ষামন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ যোগে তেওঁ উল্লেখ কৰি কয় যে অসমত ইতিমধ্যে নতুন শিক্ষানীতি আৰম্ভ হৈছে এই বছৰৰ পৰা আৰু অসমৰ শিক্ষাৰ ক্ষেত্ৰত আমি কিছু লক্ষ্য নিৰ্ধাৰণ কৰি লৈছোঁ আৰু সেই লক্ষ্যত আমি 2019 পৰা 2035 বছৰৰ ভিতৰত উপনীত হ'ম আৰু 5 বছৰত হ'ব বুনিয়াদী শিক্ষা নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে হ'ব মাধ্যমিক শিক্ষা মাজত মেট্ৰিক পৰীক্ষা উঠিব দ্বাদশ শ্ৰেণীৰ যিটো ফাইনেল পৰীক্ষা সেই ফাইনেল পৰীক্ষাটো হ'ব আচল পৰীক্ষা ইফালে আনহাতে তেওঁ কয় যে শিক্ষা কেৱল ডিগ্ৰীৰ বাবে নহয় এতিয়া আমি প্ৰতিভাসমূহ বিকাশৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছোঁ ইফালে শিক্ষাৰ লগতে খেলা ধূলা গান ছবি অঁকা আদি প্ৰতিভা বিকাশৰ বাবে শিক্ষকসকলে গুৰুত্ব দিব লাগিব বুলি তেওঁ উল্লেখ কৰিছে ইফালে প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত বিশিষ্ট চিকিৎসক নৰেশ্বৰ শৰ্মা জিলা উপায়ুক্ত পৱন কুমাৰ শৰ্মাসহ কেইবাজনো বিশিষ্ট অতিথি অংশগ্ৰহণ কৰে উল্লেখযোগ্য যে দৰং জিলাৰ বৰংগাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত 3 দিনীয়াকৈ অনুষ্ঠিত হোৱা এই কাৰ্যসূচী দেওবাৰে সামৰণি পৰে আৰু শিক্ষামন্ত্ৰী ৰনুজ পেগুৱে তাত উপস্থিত হৈ এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে স্পষ্টভাৱে কৈছে যে 5 বছৰ হ'ব বুনিয়াদী শিক্ষা আৰু নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে হ'ব মাধ্যমিক শিক্ষা অৰ্থাৎ যেটো মেট্ৰিক পৰীক্ষা আছিল গুৰুত্বপূৰ্ণ পৰীক্ষা সেই পৰীক্ষাটো উঠি যাব তাৰ পিছত দ্বাদশ শ্ৰেণীৰ যেটো হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰ ফাইনেল পৰীক্ষা সেই ফাইনেল পৰীক্ষাটো হ'ব মেইন পৰীক্ষা